এইখিনি হৈছে হেৰি আপোনাৰ পাৱাৰ এক্সেলেটৰ বনিব এইখিনি আৰু এইবিলাক হৈছে কোৱাৰ্টাৰ হয় হোজাই আপোনাৰ ৰেলৱে কোৱাৰ্টাৰ চ' ষ্টাফবিলাক থাকে এইবিলাক হোটেল আৰু যিবিলাকে আপোনালোকক দেখি থাকে মোক হয়তো দেখা নাথাকে আজি দেখা একো নাই আৰু এইটো হৈছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ প্লেটফৰ্ম আৰু এই জেগাটো হৈছে পাৱাৰ টেষ্টিং হ'ব মানে ধৰক চিমেণ্টটো যেতিয়া কাম কৰিব ন তাতে হেৰি হ'ব ধৰক ইলেক্ট্ৰিক চিল বনিব চ' সেইটো কাৰণে এইখিনি হৈছে হেৰি আপোনাৰ পাৱাৰ এক্সেলেটৰ বনিব এইখিনি এতিয়া কাম আধৰুৱা হৈ আছে এই হোজাই ষ্টেচন আৰু এইবিলাক হৈছে কোৱাৰ্টাৰ গুড মৰ্ণিং সকলোকে আকৌ এবাৰ তো এতিয়া মই দেখাই আছোঁ আজি হ'ল গুড মৰ্ণিং সকলোকে আকৌ এবাৰ তো এতিয়া মই দেখাই আছোঁ আজি হ'ল সোমবাৰ আৰু গতিকে যোৱাকালি দেওবাৰ গৈছিলে তাত যোৱাকালি আমি গা বহুত বেয়া আছিলে এতিয়া যোৱাকালি বস্তু বিচাৰি নাপালোঁ কিবা এটা খাই কিনি খাবলৈ কিন্তু লগৰজনৰ পৰা কিনি খালোঁ আৰু ৰাতি দুপৰীয়া ৰাতিপুৱা ভাত আছিলে ৰাতি নাখালোঁ বেয়া হৈ গ'ল গাড়ীটা বহুত বেয়া হৈছে গতিকে সেইটো কাৰণে এতিয়া মই দেখাই আছোঁ ৰাতিপুৱা বাজিছে 4:05 বাজিব এতিয়া আৰু ইতিমধ্যে ঠাণ্ডা ছিজন আৰম্ভ হৈ গৈছে আৰু ঠাণ্ডা ট্ৰিপবিলাকো আৰম্ভ হৈ গৈছে গতিকে মই কৰিব পৰা কেনে কি কৰিব পাৰোঁ কৰিব নোৱাৰোঁ গতিকে দোকানখন অকণ বনাবলৈ আছে তো দোকানখন বনাই থাকে তাৰপিছতে মই ট্ৰিপৰ বিষয়ে কিছু দেখাব পাৰিম মোৰ নেক্সট ট্ৰিপৰ প্লেন দেখি আছে হয়তো মই দেখা চাপ ঠাণ্ডা দিনৰ প্ৰথম কুঁৱলী কেনেকুৱা আৰু এইটো হৈছে আৰু এইটো হৈছে আমাৰ হেৰি খানা চানা বনোৱাৰ ৰান্ধনি কিটচেন ৰুম আৰু এইটো চাওক কালিৰ বস্তু চস্তু পৰি আছে চব আলু চালু এইবিলাক তো এটাৰ ভিতৰত মোৰ বন্ধুজন আছে তো ৰেষ্ট লৈ আছে এইটো হৈছে আমাৰ এতিয়া কেম্পটো এইটো গোডাউনৰ কেম্প হ'ব এইটো আৰু এইটো দূৰত যে দেখিছে এইটো আমাৰ চিকিউৰিটি ৰুম আৰু এইটো হৈছে লেবৰেটৰী ৰুম আৰু এইটো হৈছে লেবাৰ ৰুম থাকিব চ' এইটো দেখাই আছোঁ চাই থাকক এতিয়া পাৰ হৈ আহিলোঁ পাৰ হৈ আহি আপোনালোকৰ ঘৰতো এনেকুৱা ধৰক পুৰণা ইটা ভাঙা ইটা থাকে সদায় যে কিনিব লাগিব কোনো কথা নাই ভাঙা বা ৰাবিজ চাবিজ কিবা কিবি হাবি জাবি দি পেলাই যেনে তেনে তো নিজাববীয়াকৈ কিছু কৰিব পাৰে চ' এইটো চাওক পিছফালৰ এইটো পুৰা ধুনীয়া জেগা আজিখন হোটেল দেখিছিল এইখন হোটেল পিছফালে হোটেল আছে নতুন যিমান দিন বাঢ়ি গৈ আছে সময় কমি গৈ আছে তো এইটো কাৰণে নতুন আধুনিক আহি থাকিব গৈ থাকিব সেইটোৱে আৰু ইতিমধ্যে মা আহি আছে চাগে আহিলে আমি যাম গৈ গুৱাহাটী গৈ পেলাই অফিচত গৈ ৰিজাৰ্ভেশ্যন মাৰি পেলাই ইমান দিনে অসুবিধা লগা নাছিলে তো আজি এতিয়া শেষ হোৱাৰ কাৰণে দেখাই আছোঁ চ' আজি পুৰা কালাৰ হৈ যাব তাৰপিছত কালাৰ হৈ যোৱাৰ পিছত আপোনালোকক ধুনীয়াকৈ মই ভিডিঅ'টো ফিনিচিং দিব পাৰিম গতিকে চাই থাকিব স্কিপ নকৰাকৈ আৰু বিশেষকৈ মই কালাৰখিনি প্ৰায় 600-700 টকা পৰিলে পৰাৰ পিছত আনিলোঁ তো মই ভাবিছিলোঁ বেলেগ এটা আনিবলৈ কালাৰ বিশেষকৈ গতিকে এদিন দাদাজনে ক'লে নালাগে তো বহুতখিনি যাবগৈ গতিকে পুটিন কাটিবলৈ পুটিন কটাৰ পিছত আৰু কিমান এটা কালাৰ মিক্স কৰি মাৰিব লাগিব তাৰপিছত বহুত খৰচা আছে আকৌ পেইণ্টাৰ লাগিব আৰু যেতিয়া মই যিটো কালাৰ আনিছোঁ মই ৱালত
মাৰি দিম, পানী মিলাই মাৰিলে হ'ব বুলি কৈছে। তো 2-3-4 মিনিটত কমপ্লিট হৈ যাব, গতিকে ভাল হ'ব। আৰু ভিতৰত মই কি কালাৰ মাৰিম, কেনেকৈ মাৰিম এতিয়া খুব বিশেষ মই নকওঁ, মাৰাৰ পিছত আপোনালোকক মই কমপ্লিট কৰি দেখাম। চাই থাকক, লাইক আপোনাৰ এইকেইদিন কিয় আজি মিস্ত্ৰীৰ লগত লাগি থাকিব লগা, কোনটো লাগি থাকে মিস্ত্ৰীয়ে ফাং ফুং কৰে, যিহেতু ধৰক আপোনাৰ শ্ৰম পইচাটো ধৰক যাব, গতিকে মিস্ত্ৰীত লাগি থাকি কৰি থাকিলে আৰু ভিডিঅ' শ্বুট কৰাটো মানে সেই পজিশ্যনত সম্ভৱ নহয়, সেইটো কাৰণে কৰিব পৰা নাই। তথাপিতো তো মই যোৱাকালিৰ পৰা ফ্ৰী হৈছোঁ আৰু ইতিমধ্যে মোৰ দোকানৰ নতুন বস্তু মই দেখাই দি আছোঁ, কিমান গ'ল আৰু কিমান লাগিল, কি কি আনিলোঁ দেখাই আছোঁ। চাই থকা বন্ধ হৈ গ'ল। এতিয়া মিস্ত্ৰী লগোৱা এতিয়া বহুত দিনেই হ'ল, 3 দিন লাগি গ'ল কণ্টিনিউ। তো আহি পেলাই চিধা মিস্ত্ৰী কামত লাগি গ'ল আৰু তো আজি ধুনীয়াকৈ চুৰি কাটিম আৰু ধুনীয়াকৈ পূজা বুলি আৰু চেক কৰি দিম। আৰু বৰ বিশেষ একো কৰা নাই। চ' আজি কালাৰ আনিছোঁ, কালাৰ কৰিব লাগিব। আৰু যিহেতু এটা বস্তু সোমাব পাৰিম আৰু দোকানত তলটো পাকা হৈ গ'ল, কালাৰ লগোৱাৰ পিছতহে ওচৰত দেখাত ধুনীয়া লাগিব। আৰু মই দেখাব পৰা নাই এইকেইদিন, কাৰণ মই ঘৰ আহি পালোঁহি। যোৱাকালি পালেহি বহুত কষ্ট হৈছে। তাৰপিছতে লগৰজনক মই কালি কামৰ ৰিজাইন মাৰি মানে সুস্থতা হৈ গৈছিলে আৰু হ'লেও 2 মাহ কৰিলোঁ। 2 মাহ কৰাৰ পিছত 2 মাহৰ পিছতে পালোঁ, আৰু 2 মাহ কৰাৰ পিছতে পাই এতিয়া মানে হ'বনো কি অভাৱ কোনো পূৰ্ণ নহয়। এতিয়া মই ল'ব লাগে ঠিকেই হ'ল প্ৰায়। আৰু এটা বস্তু কি যে ডাঙৰ চিটিত গ'লে খুচুৰা পইচা মানে অহা যোৱাত বহুত পইচা যায়, আৰু গুৱাহাটী চিটিতটো জানে কিমান পইচা লাগে, অহা যোৱা কৰোঁতে বহুত পইচা লাগে, খুচুৰা পইচা। গতিকে মই দোকানত আছোঁ। তো আজি বৰষুণ দিছে, এতিয়া মিস্ত্ৰী অহাৰ কথা আছিলে। তো মিস্ত্ৰী কেতিয়াবা খাৰা কৰিব মই দোকান কথা আছিলে, কিন্তু যোৱাকালি আনিব, আজি আনিব। যদি বতৰ ভাল হয় ভাটিবেলা ফালে অলপ লগাম, নহ'লে কালিৰ পৰা লগাব লাগিব বতৰ ভাল হ'লে। যদি 2 দিনৰ কাৰণে বতৰ ভাল হ'লেও কোনো কথা নাই, এয়া দোকান চাফা কৰি থ'লে দেখি মই বাকী লাগি গ'ল লগত। গতিকে এতিয়া বৰষুণ দি আছে পূৰা, আজি বহালৈ আছিল, ভাবিছিলোঁ ঘূৰিম, কিন্তু গা এনেকুৱা অসুস্থ মানে ক'ব পৰা নাই হিচাপত। গতিকে সেইটোৱে, আৰু চাওঁ এতিয়া দেখা যাওক কি কৰা যায়। আপোনালোকৰ চাই থাকক, বৰঞ্চ চিনাই দিব, আৰু কেনেকুৱা ধৰণৰ কি কৰিব লাগে কমেণ্ট বক্সত কমেণ্ট জনাই দিব। এই বস্তুখিনি চাওক, পূৰা টানি দিলোঁ, টানি পেলাই আপোনাৰ পেকেটবিলাক আনিছোঁ। চ' আজিকালি বেচিকেলি পূজাৰ সময়ত তো ৰং বিৰংগী পেকেট যায়, তো বুজিয়া তুজিয়া এইবিলাক কম যায়। তো আৰু এইবিলাক নতুন এটা খুলিলোঁ, কেনেকৈ ছেট আপ কৰিলোঁ দেখিলে আপোনালোকে। তো পেকেটবিলাক এনেকৈ ধুনীয়াকৈ ৰাখি দিলোঁ, দেখাত ধুনীয়া হৈ গৈছে। পিছফালে যদি কিবা গেপ আছে গুচি যাব। চ' চাওক, আৰু তো দোকানৰ পিঁয়াজ নহৰুখিনি এনেকৈ ৰাখি দিলোঁ। কালাৰটো হোৱাৰ কথা আছিলে, কিন্তু এতিয়া কথাটো যি কি ৱালটোৱে পানী খাবলৈ পূৰা মানে টাইট হ'ব লাগিব ন, টাইট হোৱাৰ কাৰণে গতিকে পানী দি আছোঁ। আৰু গতিকে সম্পূৰ্ণ হোৱাৰ পিছত অতি সোনকালে হ'ব, পূজাৰ আগতে হ'ব। গতিকে পানীটো মানে ৱাল টানিব লাগিব পূৰা সম্পূৰ্ণ, তাৰপিছতে কালাৰটো মই কৰিম বুলি ভাবিছোঁ। নহ'লে কি হ'ব, কালাৰটো ৱেষ্ট যাবগৈ বুলি মই ভাবোঁ। চ' আজি এটা নতুন কৰিছোঁ, কি নতুন কৰিছোঁ দেখাই আছোঁ আপোনালোকক। চাওক, যদি আপোনালোকৰ দোকান তেনেকৈ কৰিব। আজি ভিডিঅ'টো মানে দেখা মাৰিছোঁ, এই ভিডিঅ'টো চাই কেনেকুৱা লাইক শ্বেয়াৰ কৰিব, আৰু নিজৰ কৰোঁ বুলি মই কৰোঁ বুলি আপোনালোকে হৈছে মোৰ ফেমিলি। ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু হয়তো চাওঁ এই মাহত হয়তো চাউণ্ডৰ অকণ কমপ্লেইন পাব পাৰে আপোনালোকে, সেই বস্তু জানে, তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। মই এটা মাইক অৰ্ডাৰ কৰিম বুলি ভাবিছোঁ। ইতিমধ্যে ফটো কাৰ্ডাৰটো অৰ্ডাৰ কৰিলোঁ, কৰি আছোঁ। চ' গতিকে আশীৰ্বাদ কৰক যাতে মই মাইকটো অতি সোনকালে ল'ব পাৰিম। পূজাৰ আগতে ল'ম বুলি ভাবিছোঁ। আপোনাৰ অকণমান বহুত ভিডিঅ' শ্বুট কৰিবলৈ আছে,
চাই থাকক ভাইৰাছ চেক আপ কৰিব আজিলৈ ইমানতে গুড নাইট চি ইউ